এইটো ৰাস্তা চলাই মজা লাগে, একদম ডাঙৰ ৰাস্তা। এপ্ৰক্সিমেট যিটো মই এষ্টিমেট কৰিছোঁ টাইম, সেইটো হৈ গৈছে 5টাৰ পৰা 6টাৰ ভিতৰত মই ঘৰ পাই যাম। ৰাস্তা যিহেতুকে হাই ফাই আছে। যদি শ্বিলং টাউনেদি আকৌ ৰিটাৰ্ণ গ'লো হয় তেন্তে 12 বাজি গ'ল হয়, আমাৰ বহুত ট্ৰেফিক। সেইটো কাৰণে এইটো বাইপাছ বনোৱা হৈছে। এইফালে অভাৰটেক কৰি আহিব আছিলে, আমাক দেখি পেলাই আকৌ ৰখি গ'ল। ভইচ ৰেকৰ্ডিং কেনেকুৱা হৈছে, অডিঅ' কোৱালিটি ভগৱানেহে জানে আৰু দেই। ৰাস্তাটো চাওক আপোনালোকে কেনেকুৱা বাইপাছটো। এইটো বাইপাছ লিবৈ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে, মেঘালয়ৰ। বাইক চলাই চলাই মোৰ হাতখন বহুত ক'লা হৈ গৈছে, সেইটো কাৰণে মই এতিয়া হাতত পিন্ধিব লগা হৈছে। একচুৱেলি নট অনলি বাইক, চাইক্লিঙো কৰোঁ। ৰাতিপুৱা ঘূৰি আহোঁতে কেতিয়াবা ৰ'দ দিয়ে, তো ৰ'দত হাতখন পুৰি যায়গৈ। এতিয়াৰ পৰা মই হাতত পিন্ধি থাকিম আৰু। যা বাবা যা, লাট্ৰিন ভাই পালে মানে তেল ভৰাম, এতিয়া ভৰাই লাভ নাই আৰু। প্ৰথমতে ভৰালোঁ 800 টকাৰ, 800 টকা, তাৰপিছত 500 টকা, 500 টকা, 1800 টকাৰ তেল এতিয়ালৈকে ভৰোৱা হৈছে। আৰু তাতো ৱাটাৰফলবোৰত যাওঁতে বহুত তেলৰ প্ৰয়োজন হৈছে, বহুত ভিতৰত সোমাই যাব লাগে ৱাটাৰফলবোৰ, সেইটো কাৰণে অলপ তেলটো খৰচ হ'ল। ৰাতিপুৱা আৰু 500 টকাৰ ভৰাই দিছোঁ আজি মই। টোটেল এতিয়ালৈকে 1800 টকাৰ তেল মই ভৰালোঁ। টেংকিত আছে, এতিয়াও ফুল আছে, তো আশা কৰোঁ ভৰাব নালাগে। ভৰাব লাগিলে আৰু 200 বা 300 টকাৰ তেল 200 টকা মানৰ তেল লাগিব পাৰে। মানে মই খালী কৰিব নোৱাৰোঁতো, এমটি কৰিব নোৱাৰোঁ। ইণ্ডিকেটৰটো আহিবলৈ নিদিওঁ আৰু। এনেকৈ গৈ থাকিব পাৰিলে মানে মজা লাগে। ৰাস্তা ধুনীয়া, বতাহ বেছি, নইজ বেছি, সেইটো কাৰণে অলপ বতাহৰ কাৰণে ভইচ ৰেকৰ্ডিংটো ভাল নাহিব পাৰে। বেছি সৰু স্পেচ মই ইউজ নকৰোঁ, ডাঙৰ স্পেচ থাকিলেহে মই যাওঁ দুখন গাড়ীৰ মাজত। ইমান ৰিস্ক লৈ লাভ নাই। লাহে লাহে সাৱধানে স্পীডো দিম, যেতিয়া য'ত স্পীড দিব লাগে তেতিয়াও স্পীড দিম, কিন্তু আৰু টাৰ্ণিংবিলাক এনকাউণ্টাৰ কৰিবলৈ গ'লে মানে স্পীডটো 60 আহি যায়গৈ, 60-40 আহি যায় কেতিয়াবা। পানী পিয়াহো লাগিছে, খাবলৈও মন গৈছে কিবা এটা, কিন্তু খাবও নোৱাৰোঁ। খাবলৈ ৰখিলে মানে দেৰি হৈ যাব। একচুৱেলি এইবিলাক বস্তু খাবলৈ মন নাই মোৰ। ধুনীয়াকৈ ভাত এসাঁজ খাবলৈ মন গৈ আছে, বহুত দিন ঘৰৰ ভাত খোৱা নাই। স্পীড ব্ৰেকাৰ, স্পীড ব্ৰেকাৰ। এইবাৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব গাইজ, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, যাতে মই আকৌ নেক্সট ভিডিঅ' বনাবলৈ অলপ ভাল পাওঁ। মোৰ তাত ইমান সা সৰঞ্জাম নাই ভিডিঅ' বনাবলৈ, তথাপি মটৰ ব্লগিং কৰি মানে ভাল লাগে আৰু। যাৰ যিটো চখ, সেই দেখিয়ে পোৱা নাই নহয় কি আছে আগফালে। মোৰ ভেহিকল, আচ্ছা, নাই এইবিলাকৰ কাৰণে মই অভাৰটেক নকৰোঁ টাৰ্ণিঙত।
ধৰিব নোৱাৰি কি আহি আছে ঠিক নাই যাব পৰা যায়